তো হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মই মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকে এই ভিডিঅ'টোৰ মই মোৰ ব্লগৰ বিষয়ে একো নকওঁ, কোনো ধৰণৰ ব্লগিং ভিডিঅ' নহয়। এইটো ভিডিঅ'টো হ'ব মোৰ আগৰ ভিডিঅ'বোৰতকৈ অলপ বেলেগ। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে এখন বিয়া বিষয়ে ক'ম, যিখন বিয়া বিষয়ে আপোনালোকে ইতিমধ্যে গমেই পাইছে। তো গাইজ, সেই বিয়াখন আছিল যোৱা 15 ডিচেম্বৰত হ'বলগীয়া বিয়াখন আছিল। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে মই কোনখন বিয়াৰ কথা ক'বলৈ গৈ আছোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে। তো চাই থাকক। আচলতে সেই 15 ডিচেম্বৰত হ'বলগীয়া বিয়াখন, য'ত কইনা আছিল হাউলিৰ আৰু দৰা আছিল গুৱাহাটীৰ। মই বেলেগ ঠাইৰ কথা ক'বলৈ নাযাওঁ, মই এই অসমখনৰ ভিতৰতে খুব কম মানুহ ওলাব যিসকলে এই বিয়াটোৰ বিষয়ে ইতিমধ্যে অৱগত হোৱা নাই। আপোনালোকে বিভিন্ন ধৰণৰ নিউজ চেনেল বা বিভিন্ন ধৰণৰ ইউটিউবতো তেনেকৈ ভিডিঅ' পাইছে এই বিয়াখনক লৈ। বিয়াখনৰ বিষয়ে বিভিন্ন ধৰণৰ নিউজ চেনেলত পাই গমেই পাইছে যে এখন হ'বলগীয়া বিয়া, যিখন বিয়া হ'ব লাগিছিল, প্ৰায় সকলো প্ৰস্তুতি, বিয়াৰ বাবে যি প্ৰয়োজনীয় সকলো বয় বস্তুৰ পৰা আদি কৰি, আত্মীয় স্বজনৰ পৰা আদি কৰি সকলো একদম পূৰা ফুল প্ৰস্তুতি, ফুল প্ৰিপাৰেশ্যন চলিছিল দুয়োটা পক্ষৰ মাজত, দৰা পক্ষই হওক বা কইনা পক্ষই হওক। কিন্তু মাজতে এটা কি হৈ গ'ল গমেই পাইছে আপোনালোকে, যি হ'ব লগা নাছিল, যি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ, সেইটোৱে হ'লগৈ শেষত। অৰ্থাৎ কি হ'ল, এখন হ'বলগীয়া বিয়া নহ'ল, ভাঙি কি হৈ গ'ল, চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। এটা হ'বলগীয়া সম্পৰ্ক, দুটা পৰিয়ালৰ মাজত হ'বলগীয়া ভাল এটা সম্পৰ্ক নোহোৱাতে আধাতে শেষ হৈ গ'ল। আপুনি এইটো কল্পনাও কৰিব নোৱাৰে কিমান বেদনাদায়ক, কিমান দুখ কষ্ট হ'ব পাৰে এইদৰে দুটা সম্পৰ্ক ভাঙি যোৱা। সেয়া অকল বিয়া বুলিয়ে নহয়, যিকোনো এটা সম্পৰ্ক, সেয়া পুৰণিয়ে হওক বা নতুনকৈ হ'বলগীয়া সম্পৰ্কই হওক, যদি এইদৰে আধাতে যদি ভাঙি যায়, সঁচাকৈ বহুত কষ্ট লাগে। আৰু চাওক, এই বিয়াখনক লৈ মই কোনো ধৰণৰ সমালোচনা কৰিব যোৱা নাই। ইয়াতে কোন ভুল, কোন শুদ্ধ বা কোন সঁচা কৈ আছে, কোন মিছা কৈ আছে, মই তাকো ক'বলৈ যোৱা নাই। কিছুমান কথা যিবোৰ মানুহে এই বিয়াখনক লৈ কৈ আছে, যদি আমি ক'ব যাওঁ, এই বিয়াখনক লৈ কিছুমান মানুহে কি কৰিছে, সমালোচনা কৰি আছে বা বিভিন্ন ধৰণৰ ট্ৰল কৰি আছে। চ' সেইবোৰ চাই একচুৱেলি মোৰ অলপ বেয়া লাগে। সেইকাৰণে মই এই ভিডিঅ'টো বনাম বুলি ভাবিছোঁ তেওঁলোকৰ কাৰণে, যিসকলে নেকি লাগাতকৈ বেছি অলপ ট্ৰল কৰি আছে তেওঁলোকক লৈ। চ' সেইকাৰণে মই কৈ দিছোঁ যে ভিডিঅ'টোৰ আৰম্ভণিতে মই ক'ব বিচাৰোঁ, যদিহে মোৰ এই ভিডিঅ'টো বনাওঁতে কিবা ভুল ত্ৰুটি হয় বা কোনোবাই এই ভিডিঅ'টোৰ কোৱা কথাখিনি নেগেটিভলি লয়, তেনেহ'লে প্লিজ মোক ক্ষমা কৰি দিব। কাৰণ মই কোনো নেতিবাচক কথা ইয়াতে নকওঁ বা ক'বও নিবিচাৰোঁ। পজিটিভলি মই ভাবিম, পজিটিভলি মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। যিসকলে এই ভিডিঅ'টোক চাই আছে বৰ্তমান, চাওক, এখন বিয়া কেৱল বিয়াই নহয়, ইয়াত জড়িত হৈ থাকে বহুতো আনন্দ, উৎসাহ, উদ্দীপনা। হয়, সেই বিয়াখন তেওঁলোকৰ মাজত ঠিক হৈছিল, এতিয়া কি হৈ গ'ল, ভাঙি গ'ল। এই বিয়াখন ভাঙাৰ মূল কাৰণ একচুৱেলি কি আছিল, কিহৰ কাৰণে এইদৰে বিয়াটো এদিন আগতে, এদিন বুলিও ক'ব নোৱাৰি, কিছু ঘণ্টাৰ আগতে, য'ত দৰা পক্ষই গৈ জোৰোণ দি আহিছিল ছোৱালী পক্ষক। যিহেতু এইটো এটা অসমীয়া বিয়া আছিল, সেইকাৰণে বিয়াৰ আগদিনাখন কি দিয়ে, জোৰোণ দিবলৈ যায়, দৰা পক্ষই কইনা পক্ষক জোৰোণ দিবলৈ যায়। ঠিক সেই নিয়ম মতেই দৰা পক্ষই কইনা পক্ষক জোৰোণ দি আহিল। তাতে কিছুমান খেলি মেলি তেওঁলোকৰ মাজত কিছু অলপ ভুল বুজাবুজিৰ সৃষ্টি হ'ল, যাৰ কাৰণে আজি ইমানখিনি হ'ব পালে। গতিকে ল'ৰা পক্ষই ছোৱালী পক্ষক ভুল বুজিলে হয়তো, বা ছোৱালী পক্ষই হয়তো ল'ৰা পক্ষক ভুল বুজিলে, যাৰ বাবে তেওঁলোকৰ মাজত আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল, এনেকুৱা এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে
যিসকল লোকে এই বিয়াখনক লৈ ট্ৰল কৰি আছে বা সমালোচনা কৰি আছে, মানে হাঁহি ফূৰ্তি কৰি আছে, মানে তেওঁলোকৰ ভাল লাগিছে আৰু খুব এনজয় কৰি আছে এই বিয়াখনক লৈ, কাৰণ বিয়াখন নহ'ল বা ভাঙি গ'ল। চ' সেইসকল লোকক চাওক, কওঁ যে আপুনি ট্ৰল বা সমালোচনা কৰাৰ আগতে এবাৰ ভাবি চাইছেনে যে তেওঁলোকৰ মনত সেইটো কেনেকুৱা এটা মানে অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছে, কেনেকুৱা তেওঁলোকৰ মনত অশান্তিৰ অশান্তিৰ জুই কেনেদৰে জ্বলি আছে। সেয়া দৰা পক্ষই হওক বা কইনা পক্ষই হওক, দুটা পক্ষ সমান বুলি মই ভাবোঁ। কাৰণ এই বিয়াখনৰ বাবে যিমানখিনি উৎসাহী দৰা পক্ষ আছিল, সিমান সেই একে সমানেই ক'ব গ'লে ছোৱালী পক্ষ আছিল। আপোনালোকে এবাৰ ভাবি চাব, ছোৱালী ঘৰৰ আৰ্থিক সমস্যাটো আপোনাৰ আৰ্থিক সমস্যা, ছোৱালী ঘৰৰ আৰ্থিক অৱস্থাটো আপোনালোকে তেওঁলোকৰ ভাষ্য শুনি আপোনালোকে গমে পাইছে যে তেওঁলোকৰ আৰ্থিক অৱস্থা একচুৱেলি কেনেকুৱা হয়। বিয়াৰ বাবে যিখিনি প্ৰয়োজনীয় টকা পইচা তেওঁলোকৰ হাতত হয়তো নাছিল, তাৰ বাবে তেওঁলোকে কৈছে যে তেওঁলোকে কি কৰিছে, ঘৰ মাটি ভেটি বিক্ৰী কৰি তেওঁলোকে সেই বিয়াৰ বাবে প্ৰয়োজনীয় টকাখিনি কি কৰিছিল, যোগাৰ কৰিছিল। চ' ইমান কষ্ট কৰি এটা বিয়াৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছিল, আৰু এইদৰে মাজতে সেই বিয়াখন কি হৈ গ'ল, ভাঙি গ'ল। এইদৰে এখন বিয়া ভাঙি যোৱা মানে সেই ঘটনাটো কিমান বেদনাদায়ক, কিমান কষ্টকৰ হ'ব পাৰে আপোনালোকে ভাবি চাইছেনে? এইদৰে যে তেওঁলোকক লৈ ট্ৰল কৰি আছে, সমালোচনা কৰি আছে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ কৰি আছে, কেতিয়াবা হয়তো ভাবি চোৱা নাই আপোনালোকে? এবাৰ ভাবিছোঁ, যিখন বিয়াক লৈ মানুহ ইমান আনন্দিত হ'ব লাগিছিল, যিখন বিয়াত মানুহে নাচি বাগি ফূৰ্তি কৰিব লাগিছিল, পুৰা ফুল এনজয়, বিয়া বুলি ক'লে ফুল এনজয়, খোৱা লোৱা এনজয় আৰু বাছ, আজি সেইখন বিয়াক লৈ মানুহৰ চকু পানী ওলাইছে। কিয় ওলাইছে? কিমান বেদনাদায়ক হ'লে মানুহৰ চকুৰে সেই চকু পানী ওলায়, আপোনালোকে ভাবিছে? নিশ্চয় ভবা নাই। যদি আপোনালোকে ভাবিলে হয়, তেনেহ'লে এইদৰে আপোনালোকে তেওঁলোকক লৈ ট্ৰল নকৰিলে হয়, তেওঁলোকক লৈ সমালোচনা নকৰিলে। যদি পাৰে তেওঁলোকৰ ওচৰত গৈ থিয় হওক, কিদৰে এই সমস্যাটো সমাধান কৰিব পাৰি তাৰ বাবে চেষ্টা কৰক। বিনা কামত এইদৰে অযথা সমালোচনা কৰি কোনো লাভ নাই, আনৰ ওপৰত হাঁহি কোনো লাভ নাই। কাৰণ ভগৱানে নকৰক আজি তেওঁলোকৰ লগত যিখিনি হ'ল আপোনাৰ লগতো সেইখিনি হওক, তেনেকুৱা যাতে কেতিয়াও নহয়। আৰু যদি কেতিয়াবা হয়, তেনেহ'লে তেতিয়া আপোনালোকে উপলব্ধি কৰিব পাৰিব যে এইদৰে এখন হ'বলগীয়া বিয়া যেতিয়া অকল বিয়া বুলিয়ে নহয়, যিকোনো বস্তু নহয় আধাতে ৰখি যায়, অলমষ্ট 90% হৈ গৈছিল বুলি ক'ব পাৰি, কিছু বাকী আছিল। আৰু সেই সময়ছোৱাতে যদি এনেদৰে আধাতে ৰখি যাবলগীয়া হয়, তেতিয়া কিমান অসহ্যকৰ, কিমান বেদনাদায়ক হয় আপোনালোকে তেতিয়া বুজিব। চ' যিসকলে ট্ৰল কৰিছে, সমালোচনা কৰি আছে, তেওঁলোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে প্লিজ আপোনালোকে এনেকুৱা নকৰিব। কাৰণ তেওঁলোকেও মানুহ, আপোনালোকেও মানুহ, আমিও মানুহ, চবেই মানুহ। চ' আমি তেওঁলোকৰ সেই দুখময় অৱস্থাৰ কথাটো বুজিবলৈ চেষ্টা কৰিব লাগিব। আজি আপোনালোকে দেখা পাইছে কইনা ঘৰৰ পৰিস্থিতি কেনেকুৱা হৈ আছে। ছোৱালীজনী কান্দি কান্দি শুই গৈছে, কেইবাবাৰো তেখেত অচেতনো হৈ গৈছিল, অজ্ঞান হৈ গৈছিল। ভিডিঅ'ত চোৱা মতে যিখিনি পাইছোঁ মই সেইখিনি আপোনালোকক কৈ আছোঁ। ঘৰৰ বিয়া বুলি ক'লে মাক দেউতাকতকৈ বেছি দায়িত্ব থাকে ঘৰৰ যিজন দাদা বা ভাইটি থাকে তেখেতৰ ওপৰত। আজি সেই ছোৱালীজনীৰ দাদালৈ এবাৰ চাব, তেখেতে অন্তৰত ইমানে দুখ পাইছে যে তেওঁলোকে কেমেৰাৰ আগত কথা পাতিবলৈ তেওঁলোকৰ মুখেৰে শব্দ ওলাই অহা নাই, কান্দি আছে, অৰ্থাৎ অন্তৰৰ পৰা পুৰা কান্দি আছে।
সেইখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰিছে নে যে কিমান দুখ পালে এজন মানুহে এইদৰে কান্দিব পাৰে গোটেই অসমবাসীৰ মানুহৰ ওচৰত অন কেমেৰাৰ ওচৰত কান্দি আছে। এই বিয়াখনক লৈ এই ভিডিঅ'টো বনোৱাৰ মোৰ তেনেকুৱা কোনো ইচ্ছা নাছিল। জাষ্ট কিছুমান মানুহে বিয়াখনক লৈ কৰা সেই সমালোচনাবোৰক দেখি মোৰ মনত দুখ লাগিছে। সঁচাকৈ কৈছোঁ, মোৰ দুখ লাগিছে। বিশেষকৈ কইনা ঘৰক চাই, য'ত ইমান টকা খৰচ কৰি সম্পূৰ্ণ প্ৰস্তুতি হোৱাৰ পিছত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয়, তেতিয়া কেনেকুৱা হ'ব পাৰে? মনত অশান্তি, কিমানখিনি অশান্তি হয় ভাবি চাব। যদি আপোনাৰ তাত সময় আছে এবাৰ নিশ্চয় ভাবি চাব। তো মই শেষত কওঁ যে যদি আপোনালোকে মোৰ কথাৰ লগত একমত, মই যদি একো ভুল কোৱা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আৰু বহুতো মানুহ চায়, বহুতো মানুহ যাতে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'লে কেতিয়াও আনক লৈ সমালোচনা নকৰে। আমিতো তেওঁলোকৰ শত্ৰু নহয় বা তেওঁলোকো আমাৰ শত্ৰু নহয়, গতিকে আমি তেওঁলোকক কিয় সমালোচনা কৰিম? তেওঁলোকৰ আজি সমস্যাৰ সৃষ্টি হৈছে, তেওঁলোকৰ সমস্যাত আমি কিয় হাঁহিম? আজি আমাৰ হাঁহাৰ কোনো অধিকাৰ নাই। পাৰিলে তেওঁলোকক সহায় কৰক, তেওঁলোকৰ ওচৰত গৈ থিয় হওক। ল'ৰা পক্ষই হওক বা কইনা পক্ষই হওক, মই ইয়াতে কাৰো ভুল ধৰা নাই। কাৰ ভুল হৈছে, কি হৈছে, মই সেইবোৰ একো ক'বলৈ যোৱা নাই। খালি মানুহে এই বিয়াখনক লৈ দুই পক্ষকে যিবোৰ ট্ৰল কৰি আছে, কিবা চেম্পু, ৰেড নাইট ড্ৰেছ বা আৰু অন্যান্য সেনেকুৱা বহুত আছে, যিবোৰ মই ক'বলৈ নাযাওঁ, আপোনালোকে দেখাই পাইছে। বিভিন্ন ধৰণৰ ভিডিঅ'ত হওক বা চেনেলত হওক সম্পূৰ্ণৰূপে দেখা পাইছে কি হৈ আছে, কেনে অৱস্থা এতিয়া। তো যদি এই ভিডিঅ'টোত মই কিবা ভুল কৈছোঁ, মই আকৌ এবাৰ আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। ভুললৈ মাফ কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যাতে আনেও এই ভিডিঅ'টো চায় আৰু এনেকুৱা পৰিস্থিতি যেতিয়া আহে তেতিয়া তেওঁলোকে যাতে কোনো ধৰণৰ সমালোচনা বা ট্ৰল নকৰে। চ' এইখিনি কৈয়ে তো মই ভাবোঁ তেওঁলোকৰ মাজত যি ভুল বুজাবুজি হ'ল সেইখিনি সমাধান হ'ব, তাৰে আশাৰে আজিলৈ এইখিনিয়ে। চ' ধন্যবাদ, বাই বাই।